হেল্ল' এভৰিৱান, এইকেইদিন লেঠাৰিকৈ বৰষুণে দি আছিল। আজি ৰ'দ উলিয়াইছে, মায়ে দেহান ৰ'দত দিছে। সেইটো ৰাতিপুৱা আহিলে বৰশী বাবলৈ, এতিয়া কেঁচু বিচাৰি পোৱা নাই, কেঁচু বিচাৰি দিবলৈ কৈছে দেই বৈ। কেঁচু কেঁচু ক'ত আছে বাৰু এতিয়া ইয়াতে চাব লাগিব। কেঁচু খানি আছে। দেখিছে ৰে কেনেকে খালিছে। ৰঙা কেঁচু হ'লে হৈ যাব। কোৱা আকৌ কোনটো দিয়া খান্দি লাগিলে দেখাই ভিডিঅ' কৰিব এডোখৰ পালোঁ কেঁচু খাদ্য হয় এডোখৰ এটা পাঁচ লাগে কেঁচু ডাঙৰ কেঁচু এটা পালোঁ দেই থক ইয়াত থলে এইটো ডাঙৰ কেঁচু হৈ যাব। আমি ইমান সমাপ্ত এতিয়া গৈ আছে ঘৰলৈ কেঁচু আমিতো পাই গ'লো এতিয়া তলত দেখুৱাই দিয়া কেঁচু লৈ লওঁ দে। অঁ লগাই আকৌ চবেই এইকণহে ফিটিং কৰা জল্দি তাৰপৰা তুমিহে মাছ ধৰিব লাগিব এতিয়া। এফালে বৰশী টোপাই এতিয়া আকৌ কেঁচুটোকে লগাই খাব নোপোৱা নাই। খান্দি দিবলৈ ক'লে খান্দি লওঁ। বৰশী টোপা মাছ নাখাং এনেহে লগাই দিছোঁ না পুঙা এটা লাগিব নহয় এতিয়া এনেকৈ পুঙা এটা পাতি দিম ৰ মাৰি ঢালি দিওঁ মাই নেলাগে আকৌ দেই পাতল মাৰি লাগিব মাই নেলাগে তই কেনেকৈ গম পাবি নহ'লে খাইছে বুলি এইটো টোপাবলৈ সাজু ফিচাৰীত এইটো বৰশীটো থৈ পিনি ইয়াত আৰাম কৰি যায় মোক দেখিয়ে হাঁহি উঠিলে চাক বৰশীটো টোপাই ইয়াত থৈ পিনি মানুহ ইয়াত আৰাম কৰি আছেগৈ এইটো বৰশী টোপা মানুহ